লাও আৰু মাছৰ খাৰ বনাওঁ। এটা ডাঙৰ লাও আনিছিলোঁ, মানে বুঢ়া লাও বুলিয়ে ক'ব লাগিব, কিন্তু ভিতৰত কোমলীয়া আছিলে, অকণমান গুটি অলপ আছিলে, কিন্তু চাইজটো বিৰাট ডাঙৰ আছিলে লাওটো। এয়া লাওবোৰ কাটি পেলাই থৈ দিছোঁ একফাল, ইমান ডাঙৰ লাওটোতো বনাব নোৱাৰি, এফাল গুটিবোৰ পেলাই দিছোঁ। মাছ, ভাজা মাছ আছে, দি পেলাই খাৰ অকণমান বনাম। চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো, একেবাৰে সৰু ভিডিঅ' হ'ব। থেংক ইউ ফৰ ৱাচিং মাই ডিয়াৰ ভিউৱাৰ্ছ। এয়া তেল গৰম হ'ল, লগতে নিমখো দিলোঁ। হালধি দিব নালাগে, কিন্তু মই দিম, অকণমান দিম, খুব কমকৈ দিম। বগা খাৰটোও ভাল লাগে, অমিতাত ভাল লাগে বগা খাৰটো, লাওত মই দিম আৰু অকণমান দিম, খুব কম জুইত হেৰি কৰিছোঁ, ঢাকনা দি থৈ দিম। গলাৰ পিছত খাৰ দিম, পানী দিম আৰু মাছো দিম। এইয়া দেখিছেনে, পূৰা গলি আহিব ধৰিছে, আৰু মই এটুকু পানী দিয়া নাই, দিম বুলি ভাবিছিলোঁ, কাৰণ গোটাকৈ ধুই বাকলি গুচাই পেলাই, গোটাকৈ ধুই কাটি পেলাইও দিলোঁ, পিচ কৰি চালনীত দি শুকান কৰি থৈ দিছিলোঁ। এনেকুৱা লাগিছিল কি একেবাৰে পানীয়ে নোলাব। আজি পানী দিব লাগিব, কাৰণ বুঢ়া লাও, ডাঙৰ লাও তাৰমানে। দিল্লীত বিৰাট কলি লাওবোৰহে খায় মানুহে, কিন্তু ডাঙৰ লাওবোৰ বিৰাট সস্তাত পোৱা যায়, 20 টকাতে পালোঁ। সৰু লোৱা, ডাঙৰ লোৱা 20 টকা, একেবাৰে অকণমানটি ল'লেও 20 টকা, একেবাৰে ডাঙৰটো ল'লোঁ। ইয়াত নিজে নিজে পানী ওলালে, ঢাকন দি দি থৈছিলোঁ। এতিয়া মাছ দিম। এই কেঁচা জলকীয়া দিছোঁ, খাৰত জ্বলা দিলে ভাল লাগে, কেঁচা জলকীয়া দিলে। পকা জলকীয়াও দিব পাৰি, শুকান জলকীয়াও দিব পাৰি, কেঁচা পকাটো দিব পাৰি। থেংক ইউ ফৰ ৱাচিং। এতিয়া বাকী ক্লিপখিনি এড কৰি দিম আৰু মুখেৰে নবকোঁ আৰু